নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত ইণ্ডিয়ান আৰ্মি জিডি অৰ্থাৎ জেনেৰেল ডিউটি চিলেবাছৰ বিষয়ে আলোচনা কৰা হ'ব। ইণ্ডিয়ান আৰ্মি ফিজিকেল আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছো। সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই, আই বটনত যাই চাব অথবা ডিছক্ৰিপশ্যনত মই লিংকটো দিম, তাৰ পৰা চাব পাৰে। আজি এই ভিডিঅ'টোত ইণ্ডিয়ান আৰ্মি জিডিৰ ৰিটেন এক্সামত কি সাবজেক্ট আৰু কিমান মাৰ্ক আহে, কেইটা কুৱেশ্যন আহে আদি সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থকাৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। অকল ফিজিকেলত যিদৰে 100 মাৰ্কৰ হয় আৰু সেই হিচাপে ৰিটাৰ্ণো ইণ্ডিয়ান আৰ্মি জিডিত 100 মাৰ্কৰ হয়। ইয়াত ছাবজেক্ট আহে জেনেৰেল নলেজৰ 15টা কুৱেশ্যন আহে আৰু মাৰ্ক আহে 30 মাৰ্ক। জেনেৰেল ছায়েন্সৰ আহে 20টা কুৱেশ্যন, মাৰ্ক আহে 40 মাৰ্ক আৰু মেথছৰ আহে 15টা কুৱেশ্যন, মাৰ্ক আহে 30 মাৰ্ক। টোটেল কুৱেশ্যন আহে 50টা আৰু মাৰ্ক হয় 100। অৰ্থাৎ এটা কুৱেশ্যনত 2 মাৰ্ককৈ থাকে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।